हेलो एवरीवन की खबर आज भिडिओ शेषरলৈকে চাব দেই আজি বহুত কিবা কিবি আছে ভিডিওটোৰ মাজত বৰ নহয় বাৰু আপোনালোকে বলকচোন যাও এয়া দেখিছেনে এটো এটা কপাৰৰ বটল আৰু এটো জানেনে ইমান কুলা পৰি যে আপোনালোকৰ হয় সাগে ন হালধি আৰু অকমান দৈ মিক্স কৰি লব হৰকে দৈত হালধি হৰকে দিব তাৰ পিছত এনেকে বটলটো ঘঁহি ঘঁহি ধুবচোন চাব একদম সিকসিকিয়া হৈ যাব দেখিছেনে বটলটো বহুত কিনি জিলিকনি আহি গল ও এয়া দেখিছেনে দহি বৰা এটো যে মই যে দেখুৱাইছে ডোসা ষ্টৰখন আমাৰ ইয়াত যে আছে হেখন তাতে গৈ লৈ গৈছিলো মা আৰু ভাইটি আহিছিল আসলতে বৃহস্পতিবাৰে আহিছিল তেওঁলোকে বিশেষ এটা কামত আহিছিল এয়া মালে ললো দোস কি বুলি কয় ইডলি সাম্বাৰ আৰু শনিবাৰ দিনত তেওঁলোকে ঘুৰি গল আমি বৰপেটাৰত থবলৈ গলো মাৰ কুলাত দেখিছেনে টুকু কেনেকে মাৰ তাতে মানে মুৰটো থৈ শুই আছে ভাইটিও শুই আছে ভাইটিয়ে দেখিলটো গালিয়ে দিব কি ভিডিও কৰিলো এয়া দেখিছেনে মই আহিলো নাৰ্সাৰীলে মাহতক থৈ মেলি নাৰ্সাৰীত হুমা বলো কিবা এটা বিশেষ এটা কিবা লাগে আৰু এও কৈছে বলে কিমান নুলুৱা আৰু মই বলো হ'ব দিয়া লৈছো আৰু কিবা এটা বহুত দিন লোৱা নাই যে এয়া আহিলো আমি থকা আগৰ পুৰণা ভাড়া ঘৰৰ মালিকৰ ঘৰলে মালিক মানে খুৰা খুৰী হয় আসলতে এয়া দেখিছেনে আহি পোৱা লগে লগে খুৰীয়ে কামত লাগিয়ে গল নহয় এয়া খুৰীয়ে বনোৱা স্পেশাল আপোনাৰ নৰসিংহ দিয়া চিকেন ইয়াত একো ধৰণৰ মছলা তেনেকুৱা ব্যৱহাৰ নকৰে আদা ৰসুন জলকীয়া কিন্তু বহুত লাগে জ্বলা নহয় কিন্তু জলকীয়া বহুত লাগে খুৰা আৰু খুৰী দুইজনেই মিলি ইমান ধুনীয়াকৈ মানে কামখিনি কৰে নহয় দেখিলে ভাল লাগে জানেনে বহুত ধুনীয়া হৈছিল চিকেনটো খাব কাৰণে এয়া ধনিয়াও বটি দিছিলো মই আৰু খুৰীয়ে অকমান জাস্ট স্লাইড তেল দিছে তেল দি মেলি মাংসখিনি ইয়াত মানে বেলেগ কৰিবলৈকে বিশেষ একোৱে নাই মই কৈছো নহয় পৃথিৱীত চাগে সবতকে যে চিকেন বনোৱা ৰেচিপি এইটোৱে হ'ব মই সেভ কৰি দিছো ভিডিও কৰি জানেনে কাৰণ মইও ঘৰত বনাই চাব লাগিব আৰু ইয়া দেখিছে আদা ৰসুন দি দিলো ইমান টেস্টি হয় ন এটো চিকেন একো মানে বহুত এটো হেলদি হয় ন আমিতো একো মছলা ব্যৱহাৰ নকৰাকে নহলে খাবই নোৱাৰো বস্তুবোৰ কিন্তু এটো বহুত ধুনীয়া আছিল আৰু এইখন আছে খুৰী হৰু মানে নাৰ্সাৰী খুৰী ভাগৰ মানে বহুত ফুলৰ চখ হয় বহুতখিনি ফুল আছে মই গুটেখিনি দেখুৱা নাই অকল মাত্ৰ বাৰান্দা থকা খিনিহে দেখুৱাইছো খুৰীৰ পৰা ফুল নিনি মই যে কিমান লগালো খুৰী এবাৰো দি পঠাইছে এটো আছে কচু ৰেচিপি জানেনে এইটো চাগে আপোনালোকে কেতিয়াও খোৱা নাই নাৰিকল দিয়া কচু ৰেচিপি ৰাতিপুৱা ৰাতিপুৱা খুৰা খুৰী উঠি লৈ একদম নাৰিকল চাৰিকল কাটি খুৰীয়ে ৰেডি কৰিলে ইয়া দেখিছেনে পিয়াজ দিছে নাৰিকল গুড়াখিনি দি দিছে তাৰ পিছত ইয়ালে দিব আপোনাৰ কচু যিখিনি বাও থাকে ন আমি কচু বাও বুলি কওঁ আচলতে ডাঙৰ ডাঙৰ কচু বাওখিনি এখিনি বইল কৰি লৈছে জানেনে বইল কৰি মেলি ভালকে কি বুলি কয় এখিনি নাৰিকলখিনি ভজাৰ পিছত তাতে দি দিছে মানে এইটো এটা পুৰা ৰেচিপিৰ ভিডিও হৈছে আৰু খুৰীহতৰ এটো ঘৰত মানে হোম টুৰ হয় হোম টুৰ নহয় একচুয়ালি কিন্তু ভাল লাগিলে মই ভাবিছো মিলি আৰু জুলি খুৰীহতৰ ছোৱালীজনী বাহিৰত থাকে তেওঁলোকেও চাগে ভিডিওটো চাই ভাল পাব সেই কাৰণে ভিডিওটো কৰি দিলো এয়া খুৰীহতৰ ভিতৰ চোৱা মানে ভিতৰৰ যিখিনি মানে ডাইনিং এৰিয়া থাকে ন আৰু গধূলি ভাত পানী খাই মেলি এদিন থাকিলো আমি শনিবাৰে থাকি দেওবাৰে আবেলি আমি উলাই দিলো খুৰা খুৰীৰ লগত এইজনী মৰমৰ খুৰী আৰু খুৰাৰ লগতে টুকু আগফালে বহিছিলে বেকি নদীৰ ওপৰেৰে আমি গৈ থাকিলো আৰু হৰভগত গৈ আমি গুটেখিনি দুভাগ হৈ গলো মানে আমাৰ এও আহিছিলে পিছৰ আমাৰ গাড়ীখনতে এয়া টুকু টোপনি গল দেখিছেনে ইমান খেলিছে নহয় ভাগৰি গৈছে গুটেটো মিষ্টাৰ গগৈ আকৌ হেনাহনি মোক বিজনী ফুৰাই আনিলে নহয় বিজনী কিটাও গৈয়ে পোৱা নাছিলো বাৰু হেনাহন গৈ আহিলো তাৰ পিছত অভাৰব্ৰিজ পাৰ হৈ মেলি পালো এখন পাঞ্জাবী ধাবা বুলি ক'লে ইয়াত সবে চিনি পায় ইয়াত মছলা পাপৰ আৰু আপোনাৰ এইটো